কৃষ্ণৰ গা চা ধুলে নাই যে নেকি মানে পিছত ধুব মানে আকৌ কথা কৈ দিব চাওঁ আকৌ মানুহৰ আগত লাজ দিছে এইবিলাক মানুহ দেখিছেনে পিছত গা ধুবোৱা মানে এতিয়া আগতে ধুই খুৱাই লৈছে মানে গাটো ধুবোৱা মানে পাছত এতিয়া কিছুমানে ধুইছে কিছুমান না ধোৱা মানে এনে নিয়মটো এনেকুৱা মানে কৃষ্ণৰ গা চা ধুলে নাই যে নেকি মানে কথা কৈ দিব চাওঁ আকৌ মানুহৰ আগত লাজ দিছে এতিয়া চাওক পশ্চিম চাংমাৰ গাঁও মিলি মেজি ভোজ কালি খোৱা হৈ গ'ল ইতিমধ্যে পাৰ হৈ গ'ল কালি আজি মানে এয়া মেজি জ্বলাইছে ৰাতিপুৱা এয়া মাহ কৰাই আৰু এয়া পিঠা পনা খোৱা হৈছে সকলো মিলিজুলি দেখিলে এইয়া এই বুঢ়ীজনীয়ে কেনেকৈ ঠিকে চিছে চাওক বাৰু দিবলৈ টান পাইছে নে কি নাজানো এয়া ডেকা ল'ৰা আৰু বহুত ৰাইজ আছে ইফালৰ পৰা আহি আছে দেই বহুত মানুহ আহি আছে এয়া চাওক এইটো আমাৰ মেজি এয়া এই আমাৰ বাইদেৱে চাহ আনি আছে দেই এই আমিও আছোঁ অলপ ভাল পালে কমেণ্ট শ্বেয়াৰ কৰিব এয়া আমাৰ ভেলাঘৰটো আছিলে এইটো আমাৰ ভেলাঘৰটো দেখিছেনে এইটো ভেলাঘৰটো দেখিছে এয়া মই গৈ আছোঁ ভেলাঘৰ ভিতৰখন দেখুৱাবলৈ আপোনালোকে চাব পাৰিব ভেলাঘৰ ভিতৰখন ইয়াত দেখিছে কি দৃশ্য দেখিছে ইয়াত ব্লেংকেট এটা পৰি আছে ব্লেংকেট পৰি থাকিলে এইবোৰ পেণ্ট ইয়াত জোতা চেণ্ডেল গোটেইবিলাক পৰি আছে দেই ভিতৰত এই আছোঁ এই কুকুৰ দেখিছেনে সেইজনীয়ে লাজতে নাক ঢাকি দিছে আমাৰ মেজিটো আছিলে 22 মিটাৰ আছিলে ওখ 22 ফুট আছিলে 22 ফুট হৈ যাব দেই আপোনালোক ইয়াতে সামৰণি মাৰিছোঁ দেই।